Good morning and welcome back to my YouTube channel. মই প্ৰস্তুতি আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাৰ সকলো ভালেই আছে আৰু মোৰো ভালেই। এণ্ড ভাল মানে বেয়া আজি, কাৰণ আজি ৰুমলৈ যাম। এতিয়া আকৌ সেই আৰম্ভ হ'ব, ভাত বনা খা কলেজ যা, আহি ভাত বনা খা কলেজ যা। ভাল নালাগে, ঘৰত থাকিলেও বহুত ভাল লাগিছিল, ঘৰৰ পৰা যাবই মন যোৱা নাই মোৰ। একো নাই, ঘৰতো থাকোৱেই সদায়। কিবা এটা কৰিবৰ বাবে অলপ বাহিৰত থাকিলে একো নহয়। চ' আপোনালোকে মোৰ ভিডিঅ'টো শিকিবলৈ চাব, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই এতিয়া গৈ আছোঁ ৰুমলৈ, আৰু ৰুমলৈ গৈ তাৰ পৰা কলেজ যাব লাগিব। কলেজ পাওঁতে আজি মোৰ দেৰিয়ে হ'ব, কাৰণ গাড়ীখন দেৰিকৈ এৰিছে। মই এতিয়া কলেজ গৈ আছোঁ, এণ্ড ৰুমত আহি পাওঁতে বহুত দেৰি হ'ল। এতিয়া ইমান স্পীড যাব লগা হৈছে, এণ্ড মই এতিয়া গৈ আছোঁ কলেজ। ইমান জল্দি গৈ আছোঁ, মানে আহি পাইছোঁ 11টা বজাত, আৰু ক্লাছ অলৰেডি এটা হ'লেই। মই কলেজ আহি পালোঁহি, আৰু যিহেতু আজি শিল্পী দিৱস, গতিকে এতিয়া সৰুকৈ এটা অনুষ্ঠান আমাৰ কলেজত পতা হ'ব। বেছি দীঘলীয়া কৰা নাই, কাৰণ ক'ভিডৰ চিটুৱেশ্যন ইমান ঠিক নহয়। আমাৰ হলটোতে সেই অনুষ্ঠানটো পতা হ'ব। এতিয়া ষ্টুডেণ্ট বেছি নাই, সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। ডেস্ক বেঞ্চ অনা, কিবা কিবি চকী টকী অনা। এতিয়া হৈ আছে পুষ্পাঞ্জলি অৰ্পণ। ছাৰহঁত আৰু আমি মিলি পুষ্পাঞ্জলি অৰ্পণ কৰি আছোঁ, আৰু ইয়াৰ পাছতে আৰম্ভ হ'ব। কোনোবাই বক্তৃতা দিলে বক্তৃতা দিব পাৰিব, আৰু কোনোবাই জ্যোতি সংগীত গালে জ্যোতি সংগীত পৰিৱেশনো কৰিব পাৰিব।
ইয়াৰ পাছতে বিভিন্নজনে বক্তৃতা দিলে, ছাৰ আৰু মেমহঁতেও বক্তৃতা দিলে আৰু জ্যোতি সংগীত পৰিৱেশন কৰাসকলে জ্যোতি সংগীত পৰিৱেশন কৰিলে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাও গালে বহুকেইজনে। আৰু মই মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ' কৰিছিলোঁ কিন্তু চাউণ্ডটো ভালকৈ অহা নাই কাৰণে ভালকৈ ভিডিঅ' কৰা নহ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।